সকলোকে নমস্কাৰ জনাইছোঁ আৰু আপোনালোকক আজি মই দেখুৱাম এই বিশেষ ভিডিঅ'টোত অসমৰ সমাজ ব্যৱস্থাৰ অসমীয়া সমাজৰ পানীতোলা পৰ্বটো তেওঁলোকে কেনেদৰে সমাপন কৰে বা অসমীয়া সমাজৰ ৰীতি-নীতি অনুসৰি কেনেদৰে পানী তোলে যেটো কোৱা হয় পানীতোলা পৰ্ব বুলি দৰা হওক বা কইনা হওক সকলোৰে বিবাহত এনেদৰে পানীতোলা পৰ্ব সমাপন কৰা হয় আৰু এয়া আপোনালোকে দেখি আছে কইনা ঘৰৰ দৃশ্য আৰু কইনা ঘৰৰ আইসকলে এনেদৰেই পানী তুলিবৰ বাবে সাজু হৈছে আৰু কলহবিলাক সকলোৱে লৈছে কলহক ঘটি লতা সকলোবোৰ লৈ পেলাই তেওঁলোকে ওচৰতে থকা নামঘৰ বা মন্দিৰটোত পানী আনিবৰ বাবে যাব আৰু আপোনালোকে চাই থাকিব অসমীয়া সমাজৰ ৰীতি-নীতি অনুসৰি কেনেদৰে পানী তোলা পৰ্ব সমাপন কৰে বিবাহ মানে যেন আনন্দ বিবাহ মানে যেন ফূৰ্তি আৰু সেইবাবে পানী তুলিবলৈ গৈ থকা অৱস্থাত এনেদৰে বিশেষ নৃত্য কৰি থকাও দেখা পোৱা যায় অসমীয়া সমাজৰ একাংশ মহিলাক বা যুৱতীক আৰু সকলোৱে এনেদৰে আনন্দত মতলীয়া হৈ পৰে বিবাহৰ পবিত্ৰ সেই দিনটোত অসমীয়া সমাজত পানী তোলা পৰ্বটোক একাংশই পানী অনা পৰ্ব বুলিও কয় কাৰণ কিয় বিবাহৰ সেই পবিত্ৰ দিনটোতেই ৰাতিপুৱাৰ ভাগত ওচৰতে থকা নামঘৰ বা মন্দিৰলৈ গৈ তাত থকা দমকল বা কুৱাৰ পৰা পানী লৈ আহে আৰু সেইবাবে বহুতেই পানী অনা বুলিও কয় কিন্তু নামনি অসমত পানী তোলা পৰ্ব বুলিও বহুতেই কয় আৰু এয়া শিৱ মন্দিৰত এওঁলোকে পানী আনিবৰ বাবে বা পানী তুলিবৰ বাবে আহিছে আৰু সকলোৱে প্ৰভু শিৱ বাবাৰ আশীৰ্বাদ লৈ পেলাই মন্দিৰত দৰ্শন কৰি পেলাই পানী তোলা পৰ্বটো সমাপন কৰিব আৰু তাৰ পৰাই পানী লৈ গৈ পেলাই কইনাক গা ধুৱাব আৰু দৰাৰ বিয়া হ'লেও সেই একেই পৰম্পৰা অব্যাহত থাকে দৰাক গা ধোৱা পৰ্বও মন্দিৰ বা নামঘৰৰ পৰা লৈ যোৱা পানীৰেই তেওঁ দৰাক গা ধোৱা হয় আৰু একেদৰে কইনাৰ বিবাহ হ'লেও কইনাক তেনেদৰেই গা ধোৱা হয় মন্দিৰ বা নামঘৰৰ পৰা লৈ যোৱা বিশেষ পানীৰে আৰু এওঁলোকে এটা পূজা কৰিব আৰু তাৰ পিছতে পানী তোলা পৰ্বটোলৈ তেওঁলোকে আগবাঢ়িব আৰু প্ৰথমতে কইনাৰ মাকে পৰম্পৰাগত নিয়ম অনুযায়ী পূব পিনে মুখ কৰি পেলাই এনেদৰে এখন চুৰি বা কটাৰীৰে দমকলটোত কিছু নিয়ম কৰিছে আৰু তাৰ পিছতে পানী তোলা পৰ্বতলৈ আগবাঢ়িব আৰু কোৱা হ'লেও সেই একেই নিয়ম কৰা দেখা পোৱা যায় অসমীয়া সমাজত আৰু পোনপ্ৰথমে কইনাৰ মাকে পানী তুলিব আৰু ঠিক তেনেকৈ কইনাৰ মাকৰ পৰা আদি কৰি বৌয়েক খুৰীয়েক সকলোৱে পানী তোলা পৰ্বটো সমাপন কৰে আৰু তাৰপিছত কলহত পানী ভৰ্তি কৰি পেলাই ঘৰলৈ লৈ আহে আৰু সেই পানী অনা বিশেষ মন্দিৰৰ পৰা যে পানী লৈ আহে সেই পানীৰেই মাহ হালধিৰে কইনাক গা ধুৱায় আৰু এয়া ৰীতি-নীতি হৈছে অসমীয়া সমাজৰ অতীতৰ পৰা চলি আহিছে এই পৰম্পৰা অসমীয়া সমাজৰ পৰম্পৰাগত বিয়ানাম তথা উৰুলি দি পেলাই এনেদৰে পানী তোলা পৰ্ব সমাপন কৰা দেখা পোৱা যায় অসমীয়া সমাজত আৰু এনেদৰে চলি আহিছে অতীতৰ পৰা এনেকুৱা ধৰণৰ পৰম্পৰা Oh, mami dah.
হৰি গলা হৰি আৰু এওঁলোকৰ পানী তোলা পৰ্ব সমাপন হ'ল অৰ্থাৎ তাত তেওঁলোকে পানী তুলিলে বা পানী ল'লে আৰু কলহ ভৰ্তি হোৱাৰ লগে লগে এওঁলোকে ঘৰলৈ বুলি ৰাওনা হ'ল অৰ্থাৎ বিবাহথলীলৈ ৰাওনা হ'ল কিন্তু ইয়াতো এটা নিয়ম আছে যিটো কলহ এওঁলোকে লৈছে এই কলহটো কোনো পধ্যেই বিবাহথলী নোপোৱালৈকে মাটিত থ'ব নোৱাৰিব বা আন কাৰোবাক কলহটো ল'বলৈ দিব নোৱাৰিব অৰ্থাৎ ভৰ্তি কলহ এটা ঘৰলৈ অৰ্থাৎ বিবাহথলীলৈ লৈ যাব লাগিব লাগিলে সেয়া যিমান দূৰেই নহওক কিয় আৰু এওঁলোকে যিটো মন্দিৰত পানী তুলিবৰ বাবে আহিছে ইয়াৰ পৰা ঘৰলৈ প্ৰায় 1 কিলোমিটাৰৰ ওপৰৰ দূৰত্ব গতিকে 1 কিলোমিটাৰ ওপৰৰ দূৰত্ব হ'লেও এওঁলোকে কঁকালত কলহটো লৈ পেলাই বিবাহথলীলৈ যাব লাগিব আৰু ক'তো কোনো কাৰণতে কাকো কলহটো দিব নোৱাৰিব বা মাটিত থ'বও নোৱাৰিব আৰু এনেকুৱা ধৰণৰ বিশেষ নিয়মৰ মাজেৰে পানী তোলা পৰ্বটো সমাপন কৰা দেখা যায় অসমীয়া সমাজ ব্যৱস্থা আপোনালোকে দেখা পালে এই বিশেষ ভিডিঅ'টোত নামনি অসমৰ বঙাইগাঁও জিলাৰ কইনাঘৰৰ এখন বিশেষ বিবাহৰ কিছু দৃশ্যাংশ তথা পানী তোলা পৰ্বৰ কিছু দৃশ্যাংশ আৰু এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক মই দেখুৱাবৰ বাবে চেষ্টা কৰিলোঁ অসমীয়া সমাজত চলি থকা পানী তোলা পৰ্বটো কেনেদৰে সমাপন হয় আৰু আপোনালোকক এনেকুৱা ধৰণৰ বিভিন্ন ভিডিঅ' এইটো চেনেলতে মই আপোনালোকৰ বাবে লৈ আহিম গতিকে আপোনালোকে এই ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ভাল লাগিলে লাইক কৰিব আৰু শ্বেয়াৰ কৰি দিব পুনৰ এটা নতুন ভিডিঅ'ত আপোনালোকক লগ পাম তেতিয়ালৈকে ধন্যবাদ ৰ'ব ইমানবোৰ দেখুৱাইছোঁ যেতিয়া কইনাজনীকনো কিয় নেদেখুৱাওঁ কইনাজনীক নেদেখুৱাৰ বাবে বহুতে আকৌ বেয়াও পাব পাৰে নহয় সেইবাবে আপোনালোকক বিদায় লোৱাৰ আগমুহূৰ্তত কইনাজনীক অন্ততঃ দেখাই দিওঁ নে কি কয় আৰু কইনাজনী হৈছে এইজনী আৰু এইজনী কইনাৰ নাম হৈছে দীপামণি দাস আৰু দীপামণি দাসৰ বিবাহৰ পানী তোলা পৰ্বটো আপোনালোকক দেখুৱালোঁ পৰৱৰ্তী সময়ত দীপামণি দাসৰ বিবাহখনো দেখুৱাম গতিকে তাৰ বাবে আপোনালোকে বিশেষ এই ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰিব তেতিয়াহে বিয়াখন চাব পাৰিব আৰু এনেকুৱা ধৰণৰ বিভিন্ন ভিডিঅ' আপোনালোকে চাব পাৰিব গতিকে ছাবস্ক্ৰাইব কৰিবলৈ আৰু শ্বেয়াৰ কৰিবলৈ একেবাৰে নাপাহৰিব তেতিয়াহ'লে এইবাৰ বিদায় মাগিছোঁ পুনৰ লগ পাম নতুন এটা ভিডিঅ'ত তেতিয়ালৈকে বহুত বেছি ধন্যবাদ আপোনালোকক ধন্যবাদ জয় আই অসম